নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি সৰস্বতী পূজাৰ সকলোকে শুভেচ্ছা জনালোঁ। এতিয়া সৰস্বতী পূজালৈ ওলাই আহিছোঁ। এয়া এনেকৈ আহিছোঁ। চাকি জ্বলোৱা কাম সম্পন্ন হৈছে। আমি ৰাতিপুৱা আমাৰ বৰমাই চব চাফ চিকুণৰ কাম কৰি আছে। জ্বলাই লওক। অঁ অঁ হ'ল হ'ল নালাগে, হ'ব হ'ব, আপোনাৰ দাম পাতোঁতে দি দিয়ক। আকৌ প্ৰসাদত আমাৰ এইকেইটা ডেকা ল'ৰাসকল লাগি গৈছে। দিছি মেমাক প্ৰসাদ পাইছে? লওক। খিচিৰি পৰ্ব খোৱা বোৱা বৰ কষ্টৰে বনাইছে। মই টেষ্ট কৰিলোঁ অৱশ্যে। ৰাতিপুৱা নাই তোলা। এই আমাৰ অভিভাৱকসকল আহিছে, ভিডিঅ' বনাইছোঁ দেই, কাটি দিম বাৰু। আহিছে এই স্কুলত, আমাৰ এইখন স্কুলত শেষ সৰস্বতী পূজা। আমাৰ নতুন স্কুল যিহেতু বনি আছে সিফালে। দেৱদৰ্শনৰ মাকে খোৱাহিটো লৈ যাব দেই। এই বাহিৰত আমাৰ বাইদেউসকলে ফটো মৰা পৰ্ব, আৰু ছাত্ৰ ছাত্ৰীসকলেও ফটো মাৰি আছে বাহিৰত। আপোন মনে খেলিছে আজি সিহঁতৰ দিন আজি। এইখিনি সেইফালে দুগৰাকীমান মানে এনেই ডেকা ল'ৰা জীয় ছোৱালী কথা পাতিছে। আজি ফ্ৰী দিন আৰু চবৰে। এইবোৰ আমাৰ অভিভাৱকসকল আহিছে। এইখন স্কুলত আমাৰ এইটো শেষ সৰস্বতী পূজা। আমাৰ স্কুল যিহেতু বনাই থোৱা হৈছে। খিনিৰ পৰা আৰম্ভ হয়। কেনেকুৱা হৈছে খিচিৰি? প্ৰাচুৰ্য